Hello everyone, good morning. আৰু আজি একদম পাকঘৰৰ পৰাই ভিডিওটো ষ্টাৰ্ট কৰি দিছো। মানে মই ভাবিছো আজি আচাৰৰ এটা ৰেচিপি দিওঁ আৰু আপোনালোকে আগৰটো মোৰ ব্লগত দেখিছিলে বাৰু যে ৰূপহী থেকেৰা কাটি মায়ে ৰ'দত শুকুৱাইছিলে। ভাবিছো আজি আচাৰখিনি ভৰাম আৰু তো সেইকাৰণে বোলো ভিডিওটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি আপোনালোকে খাই পাইছে জনাবচোন। মই পিছে এবাৰ প্ৰথম দেখিছিলোঁ কৈছিলে ভিডিওটোত দেখাও নাই খায়ো পোৱা নাই আৰু এবাৰ যেতিয়া পাইছোঁ বোলো আচাৰ এটা বনাই ট্ৰাই কৰি চাওঁচোন। তো শুকাই গ'ল ৰ'দত দিলোঁ যিহেতু এইকেইদিন ৰ'দটো শুকাই একেদিনাখনে শুকাই গ'ল আৰু বোলো এতিয়া বিশেষকৈ আচাৰত মছলাটো মানে ভাল হ'লে মানে আচাৰ ভাল হয় বুলি কয়। নাজানো আৰু ইমান ভালকৈ মই পাৰফেক্টলি ভৰাবও নাজানো বনাবও নাজানো বাৰু, কিন্তু ট্ৰাই এটা কৰোঁ। আৰু বিশেষকৈ যিমান মছলা লাগে ইমানখিনি মছলা ঘৰত এভেইলেবল নাই। মছলা আনে মানে আচাৰ বনে মানে বহুত দিন হ'ব, তো সেইকাৰণে বোলে যি আছে তাকে বনাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু খাইছে নাই বাৰু আপোনালোকে জনাব দেই, আৰু মোৰ ভিডিঅ'বোৰ কোনে ক'ৰ পৰা চাই কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰি দিওঁ। আৰু এটা কথা কৈ দিওঁ, এইকেইদিন ভিডিঅ'বোৰ দিছোঁ যে ঘৰ একদম খেলেং মেলেং হৈ আছে দেখিছে, যিহেতু ঈদ পাইছেহি আৰু ঈদৰ কাৰণে মায়ে কাম কৰি আছে। মানে স্কুল যোৱাৰ আগত কৰে, স্কুলৰ পৰা আহি কৰে, তেনেকৈ কৰি আছে আৰু যেতিয়া সময় মিলাই, কাৰণ চাকৰিলেতো যাবই লাগিব। সেইকাৰণে ঘৰৰ পৰা খেলেং মেলেং কৰি আছে আৰু মই তেনেকৈ বিশেষকৈ গধুৰ বস্তু ডঙা মেলা বা কাম তেনেকৈ কৰাই নাই, যিহেতু ডক্টৰে যদিও ভাল পাওঁ অলপমান সাৱধানে থাকিব কৈছে আৰু, কাৰণ ভিতৰৰ ঘাঁটোতো পটককৈ নুশুকায় ন। আৰু এতিয়া মোৰ ধৰি লওক 10 তাৰিখে 1 মাহ হ'বহে। আজি ভিডিঅ'টো এতিয়া যেতিয়া ষ্টাৰ্ট কৰিছোঁ আজি 8 তাৰিখ হৈছে। তো ঠিক আছে, মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু প্ৰথমে গোটাকৈ এই ৰূপহী থেকেৰাকেইটা ধুই লৈছিলোঁ। ধুই অকণমান পানীটো শুকুৱাই ল'লোঁ আৰু অলপ দেৰি থৈ দিলে যিহেতু পানীটো শুকাই যায়। তাৰপাছত নিজৰ ইচ্ছা অনুযায়ী ডাঙৰকৈও কাটিব পাৰে, সৰুকৈও কাটিব পাৰে। আৰু একো গুটি চুটি নোলালে বাৰু, একো গুটিয়ে নাই, মানে এনেকৈ কোমলীয়া নে পকা একো ধৰিব পৰা নাই, গুটি থাকেনে সেয়াও নাজানো, যিহেতু প্ৰথমবাৰ দেখিছোঁ কৈছিলোঁ আপোনালোকক। আৰু এয়া মই সৰু সৰুকৈ কাটিছোঁ প্ৰথমবাৰ যিহেতু আচাৰ বনাম। আৰু ৰ'দত দিলোঁ ধুনীয়াকৈ শুকাই ইমানখিনি হৈ গ'ল। সৰহ দেখাইছিলে কিন্তু শুকাই এতিয়া মানে অলপ হৈ গ'লগৈ আৰু এতিয়া আচাৰ ভৰাবৰ কাৰণে এখন কেৰাহীতে মই অকণমান মিঠাতেল গৰম কৰি লৈছোঁ। বহুত বেছি মিঠাতেলৰ প্ৰয়োজন নহ'ব যেন লাগিছে, যিহেতু শুকাই মেলি অকণমান হৈ গ'ল। আৰু এইফালে শুকান জলকীয়া নাছিলে বাবে মই ঘৰৰে পকা বি জলকীয়া 3টা লৈছোঁ, নহৰু কেইফুটমান লৈছোঁ। আৰু তেলখিনি গৰম হোৱাৰ পাছতে ইয়াত অকণমান থেতেলিয়াই লোৱা নহৰুকেইটা দি দিছোঁ, যিহেতু টেঙা মানে ধৰি লওক আচাৰবিলাকত নহৰু অকণমান দিলে ভাল লাগে আৰু শুকুৱাই দিলে বেছি ভাল লাগে। কিন্তু মই একদম কুইকলি বনাইছোঁ কাৰণে মানে শুকাব নহ'লে আৰু তেলতে অকণমান ভাজি লৈছোঁ। জলকীয়া দিলোঁ, হালধি গুড়ি অকণমান, আৰু এইটো কাশ্মীৰী লাল মিৰ্চ যিটো মানে ধৰি লওক কালাৰৰ কাৰণে দিয়া হয় সেয়া দিছোঁ, আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু মই এইখিনি শুকাওঁতে নিমখ ব্যৱহাৰ কৰা নাছিলোঁ, ডাইৰেক্ট কাটিয়ে ৰ'দত দিছিলোঁ। আৰু এতিয়া ইয়াতে থেকেৰাখিনি এড কৰি পিনি ধুনীয়াকৈ মানে লৰাই দিম আৰু তেলখিনি যাতে ধুনীয়াকৈ মিক্স হৈ যায়। আৰু একেবাৰে ল' ফ্লেমত মই এইটো কাম কৰিছোঁ, নহ'লে পটককৈ জ্বলি যাব পাৰে। আৰু এতিয়া ওপৰতে অলপমান পাঁচফোৰণৰ মছলা দি দিছোঁ। আচাৰত মছলাটো অকণমান গোটা হ'লে ভাল লাগে, যিহেতু আকৌ গোটা মছলা নাছিলে কাৰণে ঘৰতে আৰু চব্জি খোৱা মছলা অলপে দি দিছোঁ। আৰু ভাজ খাই গৈছে ধুনীয়াকৈ দেখিছেনে, মানে তেলখিনিও মিক্স হৈ গৈছে। আৰু ইফালে মই গেছটো অফ কৰাই নাই, কিন্তু অকণমান খাই চালোঁ বহুত বেছিয়ে টেঙা লাগিলে। সেয়ে মই মানে এচামুচে দিছোঁ, ডাঙৰ চামুচে 1 চামুচ চেনি দিলোঁ। গুড় থাকিলে গুড় অকণমান ব্যৱহাৰ কৰিব পাৰে যাতে টেঙা মিঠা ভাৱ আহে, আৰু বহুত বেছি মিঠা হোৱাকৈ দিয়া নাই, এনেই অকণমান দিছোঁ, মানে অভাৰ টেঙা পালোঁ অকণমান খাই চাওঁতে। আৰু এইখিনি ধুনীয়াকৈ চেনিখিনি ইয়াতে গলি গৈছে অকণমান, তথাপিও পানী ওলাব পাৰে বুলি অলপমান মানে কম জুইত ভাজি আছোঁ। আৰু অপশ্যনেল হয়, চেনি নিদিয়াকৈও খাব পাৰে। মই জাষ্ট প্ৰথম ট্ৰাই কৰিছোঁ, এনেই বোলো অকণমান দি দিওঁ, আমাৰ আকৌ টেঙাটো ভাল নাপাবও পাৰে কিছুমানে, তো সেইকাৰণে। আৰু এতিয়া ঠাণ্ডা হোৱাৰ পাছত এটা ডিবাত ভৰাই ল'লোঁ, ৰ'দত দি থাকিলেও হ'ব বা ভাজি দিলোঁ কাৰণে বেয়া নহয় বাৰু। মই এনেদৰেই বনালোঁ আচাৰখিনি। আপোনালোকে যদি বনোৱাৰ বেলেগ প্ৰচেছ আছে জনাবচোন। আৰু আজি ভিডিঅ'টো ইমানেই আছিল, ভাল লাগিলে লাইক কৰিব। আজিলৈ আহোঁ দিয়ক।